নমস্কাৰ সকলোকে আৰু এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজত এই হৈছে এল'ভেৰা মানে কাটি লৈছোঁ মাজৰখিনি ওলাই লৈছোঁ ধুনীয়াকৈ লৈ জেটকাৰ পাতে মিক্সিত মাৰি লৈছোঁ এতিয়া লুকাব লাগিব চুলিত আচলতে চুলিত বিশেষ একো নালাগে লুকাবা যদি চুলি ভাল কৰিব ইচ্ছা কৰে নাৰিকলৰ তেল জেটকা আৰু এনেকৈ এল'ভেৰা যদি আছে ঘৰতে এনেকৈ আৰু বটি লৈ লুকাব পাৰে আৰু এই বস্তুটো মানে লগালগ সেই কৰিব নালাগে ব্যৱহাৰ কৰিব নালাগে এইটো এতিয়া মই আজিয়ে ল'ম তাৰপিছতহে লুকাম চুলিত এইগিলা আমাৰ এল'ভেৰা তেল কোনোবাক লাগলি আৰু দিবা পাৰোঁ কি ধুনীয়াকৈ হৈ আছে না এই মই লুকাই আছোঁ আৰু মোৰ কেমেৰামেন একদম জব্দ ভাগিনক কেমেৰা ধৰিব লগাই দিছোঁ এই শুকোৱাৰ পিছত মই নাৰিকলৰ তেল দিম এয়ে আছিলে আজি ভিডিঅ'টো।